हेलो नमस्कार गुड मॉर्निंग सुप्रभात আজি ব্লগ আৰম্ভ কৰিব লৈছো এয়া আমাৰ ঘৰ আপোনালোকক আমি এফালে যাম ক'ত যাম আপোনালোকক দেখাই আছো আৰু আমাৰ গাঁৱৰ ৰাস্তা পদূলি কেনেকুৱা গাঁৱৰ পৰিবেশ কেনেকুৱা তাকে দেখাম বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো এয়া আইতা এজনী খুব ধুনীয়াকৈ চোতা ধৰি আছে এয়া আমাৰ ঘৰৰ পদূলি পৰা ওলাইছো ধুনীয়া ব্ৰিজ ট্ৰেইনৰ আমাৰ ট্ৰেইনৰ অভাৰব্ৰিজ আৰু 3 দিন ধৰি বৰষুণ দি আছিল আজি ৰ'দৰ মুখ দেখি পাইছো ৰ'দটো ওলাইছে আজি এইটো এটা ব্লক পৰা ৰাস্তা ব্লক পৰা বেছি দিন হোৱা নাই এয়া ব্লক পৰা ৰাস্তা আমাৰ অভাৰব্ৰিজ ট্ৰেইনৰ এয়া আমাৰ ৰাস্তাটো আমাৰ খুব বেয়া এতিয়ালৈকে মেৰামতি কৰিবই পৰা নাই ভিতৰ ৰাস্তাবোৰ ভাল কিন্তু আমাৰ এই যোনটো মথাউৰিটো খুব বেয়া এজাক বৰষুণ দিলে বহুত বেয়া অৱস্থা হৈ যায় এয়া আমাৰ সুন্দৰী উপমিলা হাজিকাচি আহিছে মোবাইল চাই হাই হেল্ল' কৈ দিয়া এয়া আমাৰ খগেন চকী টকী লৈ ক'ত যায় আৰু ক'ত যোৱা তুমি শুদ্ধিকৰণ লৈ যোৱা চকী টকী লৈ চকী টকী আমাৰ ঘৰত নাই চেলবেলি আমাৰ এই খেত বেছি এই একদম কেকে মোহনতকো হাতোচা এখেত গোটেই বোকা পানী খলাব আমাৰ ৰাস্তা গৈ আছো আমি এইপিনে এটা ৰাস্তা গলি এইপিনে এয়া পৰিৱেশ আমাৰ গাঁৱৰ ডাঙৰ ভতিজা হাই হেল্ল' কোৱা বাই বাই হেৰি কৈছো ক ভালকে ৰবা মোৰ নাম্বাৰটা লৈ আছো বাট বিজি মানুহ অকল মোবাইলতে বিজি হৈ থাকে আনি দিম বুলি ক'লে ক পাইছোহি আমি দেখাম আপোনালোকক ক'লৈ আহিছোঁ কি কামত আহিছোঁ এয়া জপনা পাৰ হৈছোঁ আহি যাওক পেহী নাহে বোলে মিছা কথা আহি যাওক এয়া আমাৰ পেহী এয়া আমাৰ খেতি পথাৰ এয়া শাক কুটিছে মোবাইলটো দেখি গ'ল আহিবি কেলা মোবাইলটো দে বাৰু নহয় এজোপা আম গছ এজোপা বকুল গছ এজোপা অমিতা আৰু এজোপা বগৰী হোম বগৰী আৰু ফুল এইখিনি বাঁহ পাত আৰু এইখিনি ফুল কি ফুল আছে কোৱাচোন জবাব এজোপা নাম নাজানো ক'ব কি নাম এল'ভেৰা লাইও আছে লাই ৰুইছে লগতে
গাঁৱলীয়া পৰিৱেশ দুইতে চাহ বনোৱা হৈছে আৰু গেছ চেছ নাই আমাৰ পইচা পাতি অভাৱ এইবোৰ নকবা আকৌ এয়া ৰঙা ৰঙা জিলাপি নেকি টানি টনি চলিছোঁ বুলি কৰোণা কালত লকডাউন দি দিলে আকৌ আপদ হ'ব বুলি ন কেমেৰাটো বৰ লেতেৰা লেতেৰা দেখিছোঁ মোহাই দিওঁ অকণমান আলহী
তাৰপিছত ভাত আপোনালোকক দেখাম সৰুকৈ অলপ অলপকৈ প্ৰসাদ দিবলৈ লৈছোঁ ini pias কি বনিছে নিৰামিষ কি দিয়া আছে ক motor fresbin kobi alu আমি নিৰামিষত মাছ মাংসটো দিয়া নাই গতিকে আমি নিৰামিষ বুলি ক'ব পাৰোঁ আৰু ini alu মছলা দিছোঁ boiler যিটো চাট মছলা বুলি কয় আমি ৰেড চিলি কৈছোঁ ৰেড চিলি দিয়া আৰু এখিনি আছে মছলা নিমখ তেল আমি এতিয়া আৰু মাছটো ফ্ৰাই কৰিম ড্ৰাই ফ্ৰাই কৰিম যিটো দেৰি যায় যে তেলটো অলপ কমকৈ দিম কেৰাহীত যেতিয়া দেৰিব সেইটোকে ড্ৰাই ফ্ৰাই বুলি কয় ক'লা হৈ যাব কুকুৰৰ বাহিৰে বেলেগে কোনো খাব নোৱাৰে আমি তেনেকুৱা মাছ এটা বনাম চব এইখিনি আইটেম কৰি লৈছোঁ চব ৰেডি কৰি লৈছোঁ প্ৰথমতে তেল দিম তেলটো অলপ কমকৈ দিম এনেই কেৰাহীখনত লগাকৈ আৰু তাৰ মাছটো দিলে ক'লাকৈ লাগি যাব তাৰপিছত বিলাহীৰ লগত বগা সৰিয়হ মছলা দিম বনাম বনোৱাৰ পিছত মাছটো যেতিয়া নমাম কুকুৰেও নাখায় আমি নি কোনোবা নলাত এটা পেলাই দিম ভাগিন এয়া ভতিজা আৰু দাদা বিলনীয়া এয়া ভাত কোনে ভাত দিছে আমাক দালি দিছে দেই আমাক দালি দিছে ইমানতে সমাপ্ত কৰিছোঁ লগত লগ পাইছোঁ